এভৰিৱান নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আপোনালোকক মোৰ চেনেললৈ তো আপোনালোকে মোক আগুৱাই যোৱাত সহায় কৰিব আৰু মই আজিৰ পৰা অসমীয়াতে ভিডিঅ' বনাম বুলি ভাবিছোঁ আৰু আজি হ'ল বিশ্বকৰ্মা পূজা তো আপোনালোক সকলোৱে বিশ্বকৰ্মা পূজা কৰিলেনে আমি এতিয়াও কৰিবলৈ ষ্টাৰ্ট কৰা নাই আমি গাড়ী ধুব আছে বহুত কেইটা কাম কৰিব আছে ঘৰ মুচিব আছে সব তো আমি কেনেকৈ পূজা কৰোঁ আপোনালোকক সেই অলপ দেখুৱাই যাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব ঘড়ী বাজিব লৈছে এতিয়া 9টা আৰু ইফালে আমাৰ প্ৰসাদ আনি থোৱা হৈছে এইবিলাক কুঁহিয়াৰ নাৰিকল সব প্ৰসাদ একদম ৰেডি কাটিব লাগে কিন্তু পূজা ষ্টাৰ্ট কৰিব এতিয়া নোৱাৰিম মোৰ ল'ৰা গৈছে পৰীক্ষাত আৰু ল'ৰা আহিব স্কুলৰ পৰা তাৰপিছত মোৰ ল'ৰাৰো চাইকেল আছে এখন এই চাইকেলখন পূজা কৰিব সি কৈছে মোক এৰি পূজা নকৰিবা মোৰ চাইকেলখন ময়ে পূজা কৰিম চ' তাক অলপ ৰখিব লাগিব নহ'লে সি কান্দিব পাৰে না চ' এইখন হৈছে মোৰ ল'ৰাৰ চাইকেল আৰু এইখন হৈছে মোৰ শহুৰ দেউতাৰ স্কুটি আৰু এইখন হৈছে মোৰ হাজবেণ্ডৰ বাইক আৰু এইখন হৈছে মোৰ স্কুটি এইখন মোৰ মানে দাদা হয় দাদাৰ কাৰ আৰু আমাৰ কাৰখনেদি মোৰ ল'ৰাক স্কুল থ'বলৈ গৈছে চ' যেতিয়া তাক থৈ কিনে আহিব তেতিয়াহে এইবিলাক চাফ চিকুণ কৰা হ'ব আৰু তাৰপিছতে আমি পূজা ষ্টাৰ্ট কৰিব পাৰিম আৰু এনেকুৱা বৰষুণৰ বতৰ হৈ আছে আপোনালোকে কওকচোন আপোনালোকৰ ফালে কিমান আপোনালোকৰ ফালে বৰষুণ হৈ আছেনে নাই তো এতিয়াও কাম ষ্টাৰ্ট কৰা নাই ঘৰ মুচিব লাগে পুৰা চাফ চিকুণ কৰিব লাগে তাৰপিছতে আমি পূজাটো ষ্টাৰ্ট কৰিম তো আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু এনজয় কৰিব দেই চাই থাকক আমি কেনেকৈ বিশ্বকৰ্মা পূজা কৰোঁ তো এয়া মোৰ হাজবেণ্ড আহি গ'ল ল'ৰাক পৰীক্ষা হলত থৈ এতিয়া আমি গাড়ীবোৰ চাফ চিকুণ কৰিম এয়া দীঘলকৈ পাইপ লগা আছে মোৰ মানুহজনে এতিয়া গাড়ীবিলাক ভালদৰে চাফা কৰিব একদম বোকা একদম চকাবিলাক দেখিব নোৱাৰা অৱস্থা হৈ আছে তো আহক সোনকালে গাড়ীকেইটা চাফ চিকুণ কৰি দিয়ক আপুনি পূজা আৰম্ভ কৰিব লাগে এইফালে মোৰ মানুহজনে ভালদৰে গাড়ীকেইখন ধুই আছে আৰু তাৰপিছত মই সোনকালে গা পা ধুই পূজাৰ আয়োজন কৰাত লাগি গৈছোঁ আৰু এইফালে মাহ প্ৰসাদ ৰেডি কৰিছোঁ আৰু ফল মূল আপোনালোকে চাব পাৰে তাৰপিছত এতিয়া মোৰ ল'ৰাজনে তাৰ চাইকেলখনত মালাখন পিন্ধাই আছে তাৰ এইটো বহুত ইচ্ছা আছিলে যে মই আহি মালা পিন্ধাম মোৰ চাইকেলখনত সেইকাৰণে আমি তাৰ কাৰণে ৰখি আছিলোঁ ইমান টাইম তো এতিয়া মালাকেইখন পিন্ধাৰ পিছত মই এতিয়া পূজা কৰি আছোঁ আপোনালোকে দেখিছেনে এতিয়া মই মানে ধূনা ঘূৰাই আছোঁ আমাৰ গাড়ীখনত তাৰপিছত দাদাৰ গাড়ীখনতো ঘূৰালোঁ চব গাড়ীকেইখনতে ভালদৰে ধূপ ধূনাৰে একদম ভালদৰে পূজা কৰিলোঁ আৰু এতিয়া মানুহজনে সেৱা এটা কৰিব বিশ্বকৰ্মা বাবাই ভালে কুশলে ৰাখক তো সেয়াই সকলোৰে মই কামনা কৰিছোঁ তো আমি এনেদৰে পূজা কৰোঁ আপোনালোকৰ ফালে কেনেদৰে পূজা কৰে অলপমান জনাই দিব আমাৰ নিয়মত এনেকৈ চোতালতে গোটেইকেইখন গাড়ীত এনেকৈ কলপাত পাৰি আমি মাহ প্ৰসাদ আগবঢ়াওঁ তো আমি এনেদৰে কৰোঁ আমি ইয়াত এতিয়া খিচিৰি বনাই আছো ৰাইজসকল দেখিছেনে মোৰ ভাগিনীজনী বহুত ধুনীয়াকৈ খিচিৰি বনাব জানে ময়ো জানো কিন্তু মোতকৈ বেছি ভাল বনায় তাইকে অলপমান লগাই দিছোঁ আৰু প্ৰসাদ খাবলৈ বিশ্বকৰ্মা পূজাৰ প্ৰসাদ খাবলৈ আহিছে এইজনী মোৰ বাইদেউ এইজনী ভণ্টি মানে মোৰ দেওৰানী আৰু সেইজনীও বাইদেউ প্ৰসাদ খাই আছে আৰু খিচিৰি প্ৰসাদো আছে অলপ পিছত দি আছোঁ প্ৰসাদ খোৱা হোৱাৰ পিছত এতিয়া মই সকলোকে খিচিৰি প্ৰসাদ দি যাম যিটো আমি বিশ্বকৰ্মা পূজাৰ উপলক্ষে খিচিৰি আৰু অলপমান লাবৰা বনাইছিলোঁ তো এনেদৰে সকলোৱে যদি পূজাত প্ৰসাদ খাবলৈ আহে মনটো কিবা এটা ভাল লাগি যায় সকলোকে খুৱাব পালে তো এতিয়া মই সকলোকে খিচিৰি প্ৰসাদ দি আছোঁ আমাৰ ফালে এনেদৰে আমি বিশ্বকৰ্মা পূজা পাতোঁ আপোনালোকৰ ফালে কেনেদৰে কৰে এবাৰ কমেণ্ট বক্সত জনাই দিব আৰু মোৰ ভিডিঅ'টো চাই কেনে পালে সেইটোও জনাব যদিহে মোৰ ভিডিঅ' চাই ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব আজিলৈ আহিছোঁ ভিডিঅ' চোৱাৰ বাবে বহুত ধন্যবাদ জনাইছোঁ দেই।